জানুৱাৰী 7, 2026 যুগল কলিতা ছ'লৰ পৰা চাউথ কোৰিয়া এটা ঘৰৰ 9 মহলা ওপৰত উঠি আছোঁ। তাৰ পৰা চহৰখন চাওকচোন। চহৰত খুব বেছি ওখ ঘৰ নাই, তথাপিও ভালেখিনি আছে। এইটো আমি যদি চাওঁ দেখিছোঁ এই তলত বহুত দোকান পোহাৰ মানুহ বহুত, এইবিলাক ওখ ওখ অট্টালিকা গগনচুম্বী। এই চহৰখন চাৰিওফালে এই ঘৰটোত চিৰি দি উঠি আহিছোঁ, মানে এলিভেটৰ দি উঠি আহিলোঁ লেফ্টি, তাৰপিছত উঠি আহিছোঁ খোজকাঢ়ি এটা মহলা। এইবিলাক মানে চহৰখনৰ চহৰৰ ডাঙৰ ডাঙৰ ঘৰ। এতিয়া দুপৰীয়া 3:30 বাজিছে। বাহিৰত বেছ ঠাণ্ডা আজি। এতিয়া গৰম, বাহিৰত গৰম বুলি ক'ব গ'লে তাপমাত্ৰা হ'ল মাত্ৰ ভাবিছে 2 ডিগ্ৰী চেণ্টিগ্ৰেড। আৰু তললৈ চাওক, আৰু ইয়াত এইখন দেশত লিখাবিলাক, চিনবিলাক, চাইনবোৰ্ডবিলাক যিকোনো বস্তুৱেই নিজৰ ভাষাত, কোৰিয়ান ভাষাত, ইংৰাজীও নাই। সংখ্যাবিলাক ইংৰাজীত লিখে, কিন্তু লিখাবিলাক যিকোনো বস্তু, বাছৰ, ট্ৰেইনৰ, ৰাস্তাৰ, দোকানৰ নাম হওক, 2-এটা উত্তৰ ইংৰাজীত আছে, বেছিভাগেই কোৰিয়ান ভাষাত লিখা। আৰু মানুহে কোৰিয়ান নাজানিলে ইয়াত চলিবলৈ দিগদাৰী, কিন্তু আজিকালি পাৰে আৰু এই গুগল ট্ৰান্সলেট বা এপলৰ ট্ৰান্সলেট এনেকুৱা ধৰণৰ, বা ChatGPT এনেকুৱা ধৰণে পাৰে। কিন্তু ইয়াত ভাষাত জানিব লাগিব। এইখন দেশৰ মই ভাবোঁ উন্নতিও হৈছে, কাৰণ সকলো মানুহেই একে সৰুৰে পৰা ডাঙৰলৈকে নিজৰ ভাষাত সকলো কাম কৰিব পাৰে। কম্পিউটাৰৰ কাম, ফোনৰ কাম, ফেক্টৰীৰ কাম, মেচিনৰ কাম, সকলো নিজৰ ভাষাত লিখা থাকে। আৰু সকলো মানুহে পঢ়িব পাৰে, গতিকে সকলো মানুহে সেই ধৰণৰ কামবিলাক কৰিব পাৰে। আৰু যিয়েই নহওক, এই দূৰত পাহাৰ এটা আছে আৰু ওখ ওখ ঘৰবিলাক, আৰু ইয়াৰ ওচৰতে এখন সাগৰৰ পাৰতে, বেছি দূৰ নহয় সাগৰৰ পৰা। সাগৰখন ইয়াৰ পৰা নেদেখি, কিন্তু চহৰখনত প্ৰায়